हेलो एंड वेलकम बैक टू माय यूट्यूब चैनल आपलोक সকলোকে স্বাগতম জনাইছো মই অন্যটি ব্লগলৈ এতিয়া বৰ্তমান মই আছো গিজাঘৰত আৰু আপোনালোকে দেখিছে আজি গিজাঘৰত যথেষ্ট মানুহ আপোনালোকে নিশ্চয় থাম্বনেল দেখি গম পাইছে যে আজি যথেষ্ট মানুহ ভিৰ কিয় ভিৰ হৈছে মই আপোনালোকক দেখুৱাই দেখিম আৰু এইজনী আছে অংকু তাই 40 টকা লৈ নাচি আছে তাই জানে তাৰ জীৱনত কি ফুটি আছে এইজনী চিপ্ৰা কমন এপ্লে সাৰি বইটা মিছিককে হাঁহি দিছে এয়া আজি আমাৰ গিজাঘৰত আহিছে শিৱসাগৰ জিলাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া তেওঁ আজি আমাৰ গিজাঘৰত উপস্থিত হৈছে আমাৰ গিজাঘৰ পৰিদৰ্শন কৰিছে সন্মানীয় বিধায়ক মহোদয় আহি পাইছে ইতিমধ্যে আৰু আমি এইজনক সকলোৱে চিনি পায় তেওঁ আছে শিৱসাগৰ কেন্দ্ৰীয় বাপ্তিস্ম মণ্ডলীৰ সভাপতি তথা শিৱসাগৰ সভাৰ সভাপতি শ্ৰীযুত ৰণী স্মিথ ডাঙৰীয়া আমাৰ সমষ্টি অৰ্থাৎ শিৱসাগৰ লোকসভা সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ মণ্ডলী হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ ভাল ফলাফল দেখুওৱা শিক্ষাৰ্থীসকলক মাননীয় বিধায়কগৰাকীৰ হাতৰ পৰাই সম্বৰ্ধনা জনোৱা হৈছিল আপোনালোকে সোসাইটি হিচাপে সমাজ হিচাপে মানুহজনক সন্মুখত ৰখাই তেওঁৰ কাৰণে যিটো প্ৰাৰ্থনা কৰে তেওঁৰ ভিতৰত থকা দুষ্কৃতিখিনি নাইকিয়া কৰি দিবৰ কাৰণে ভগৱানক গডক খাতে আপোনালোকে আৰু তাৰ মাজেদি আপোনালোকে এখন সুন্দৰ সমাজ কল্পনা কৰে এই কথাখিনিৰ কাৰণে এই স্পৰ্শখিনি দিয়াৰ কাৰণে এই টাস্কখিনি মোক আপোনালোকে দিয়াৰ কাৰণে আজিৰ দিনটো মোৰ জীৱনৰ এটা MLA জীৱনৰ মোৰ বিধায়ক জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন হৈ ৰ'ব গিজা অন্তৰ পিছত আমাৰ বাবে তেনেকৈ জলযোগৰ ব্যৱস্থা কৰাইছিলে টিসু আকলে যা মই আকলে যা বল
চায়ে হকে দিও মই আনি দিছো গাড়ীত বহি আছে নেকি মই চিঞৰি আছো গাড়ীত বহি আছে खुटिया कर ले के ধৰি ৰখি আছে পিছত চোৱা নাহিছে ব্লগৰ লগত ধৰি ৰখি আছো নাহিছে সোনকালে দিয়া কি মামা ভিতৰত মিঠা নোখোৱা তো ল মোক দি দিবি ল তোৰ ল মিঠাটো দে হৈ গ'ল মোক দি দে ভাল থেংক ইউ শেষত আমি আজি ৰিজাল্টৰ পাৰ্টি খাবলৈ ঘৰলৈ আহিছিলোঁ আৰু তাত আমি অকলে বহি কথা পাতিলোঁ অকণমান দি চেষ্টা কৰিম পিছনৰ পৰা কিন্তু আনিলেইতো নহ'ব এতিয়া যথেষ্ট ভোক লাগি আছিলে আৰু খাবলৈ আহিছে মোৰ ফেভৰেট মেগী লগত বইল ডিম এতিয়া মই খাম ধুনীয়াকৈ খোৱা পালে এনেও মই ৰ'ব নোৱাৰোঁ মোৰ যথেষ্ট ভোক লাগি আছিলে তাতে মেগী বইল ডিম মোৰ ফেভৰেট আৰু এজনী ষ্টাৰ আমি দুজনী কথা পাতি একদম ধুনীয়াকৈ মেগীটো খালোঁ আৰু লগত আৰু দুজনী গৈছিলে তাহাঁতেও কথা পাতি আছিলে এজনী বোলে মেগী নেখায় সেইকাৰণে তাইৰ ভাগত পৰিছে এইখিনি খাদ্য তাই বিস্কুট খাই ভাল পায় আৰু মোৰ মতলব নাই মই খোৱাতে তেন্তে এইটোৱে আছিল আজিৰ দিনৰ ভিডিঅ' মোৰ ভিডিঅ'বোৰ চাই কেনে পালে জনাব আপোনালোকে বহুত মৰম দিয়ে মোক পিছে কাৰণ মই যিহেতু ইউটিউব মই নতুনকৈ চলাইছোঁ মই ইমান ভালকৈ নাজানিব পাৰোঁ কিন্তু যিমানখিনি কৈছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিছে তাৰ বাবে সকলোকে ধন্যবাদ আৰু যদি কিবা ভুল ত্ৰুটি হয় আপোনালোকে মোক জনাব কেনেকৈ কি কৰিব লাগে আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ থেংক ইউ